ফোন নাকাটিব কৈছো, ফোন নাকাটিব। কথাটো নুশুনা এটলিষ্ট। একো কথাই শুনিব নিবিচাৰোঁ মই তোৰ। মনে মনে মোৰ কথাখিনি শুন। আজিৰ পৰা তোৰ আৰু মোৰ মাজৰ সকলো ৰিলেশ্যনশ্বিপ শেষ। এইবোৰ তুমি আৰু কি কৈছা? শুনাচোন। তোক ভাল পাই জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিলোঁ। তোৰ দৰে ফাল্টু, অপদাৰ্থ আৰু অকাত নোহোৱা এটাক ভাল পাই সকলোতকৈ ডাঙৰ ভুল কৰিলোঁ। প্লিজ মোক ইমান বেয়াকৈ কিয় কৈছা? মইচোন তোমাক অলপ দিন হ'ব কৈছোঁ, চব ঠিক হৈ যাব ন? হেল্ল' হেল্ল' চেট ৰঙা বা কোনে ফোন কৰিলে? য়েছ, কোন হয়? মোক চিনি পোৱা নাই নেকি? মই তোমাৰ ধন আকৌ। অ' তুমি কোৱাচোন, কিয় ফোন কৰিলা? কিবা কথা আছে যদি কোৱা। আগত তোমাক বহুত বেয়াকৈ কৈ পালে, মাফ কৰি দিয়া না। ঠিক আছে বাৰু, মাফ কৰিছোঁ। আচলতে জানা, ইমান দিনে মই তোমাকেই ভাল পাই আছিলোঁ, কিন্তু ক'ব ভয় লাগি আছিল। তোমাক যে মই ইমান বেয়াকৈ গালি পাৰিলোঁ। হয় নেকি? এতিয়া কি মন গ'ল? তুমি আকৌ নাভাবিবা যে তোমাৰ চাকৰি হোৱাৰ বাবে মই আকৌ তোমাৰ লাইফত ঘূৰি আহিছোঁ। তোমাক মই সঁচা ভাল পাওঁ, আৰু তোমাৰ যদি একো নাথাকেও তথাপিও মই তোমাকেই ভাল পাই থাকিম। এবাৰ লাভ ইউ বুলি কোৱা নহ'ল। হেৰি সঁচা কথা এটা কওঁ নেকি? কোৱা। আচলতে মই চাকৰি পোৱা নাই, ফটোখন একচুৱেলি এডিট কৰি ষ্টেটাছ দিছিলোঁ। কি মানে? চাকৰি পোৱা নাই তুমি? চালা কুকুৰ, তোক মই ফোন কৰাই ভুল। আচলতে দেখুৱাই দিলা ন? আচলতে মই সঁচাই চাকৰি পাইছোঁ, সেইখন এডিট কৰা ফটো নহয়। আচলতে তোমাৰ এই এডিট কৰা মুখখন জানিবৰ কাৰণে মই ফটোখন এডিট কৰিছিলোঁ। মানে? আচলতে তুমি মোক ভাল নোপোৱা, মোৰ টকা আৰু মোৰ চাকৰিকহে ভাল পোৱা। গতিকে আজিৰ পৰা মোক কোনো ধৰণৰ কণ্টেক্ট নকৰিবা, ঠিক আছে? বাই।